মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত গণিত বিষয়ৰ 6 নম্বৰ পাঠ হৰণৰ কিছু কথা আলোচনা কৰিম। তোমালোকে ইয়াতে চোৱাচোন, ইয়াত কলম কিমানটা আছে? 1 2 3 4 5 6 7 8টা। কিমানটা হ'ল? মুঠ কলম 8টা। এই 8টা কলমত আমি কি কৰিম? দুটা দুটাকৈ ভাগ কৰিম। তোমালোকে চোৱাচোন, আমি দুটা দুটাকৈ এতিয়া ভাগ কৰা মানে কি? বাদ দিয়া, হয়নে? আমি দুটা দুটাকৈ আমি কি কৰিম? বাদ দি যাম। আৰু বাদ দিয়া মানে কি? বাদ দিয়া মানে হ'ব বিয়োগ কৰা। এতিয়া দুটা গুচি গ'ল, 8টা কলমৰ পৰা কেইটা কলম থাকিল? 6টা, হয়নে? এই 6টা কলমৰ পৰা আৰু দুটা বাদ দিলোঁ, কেইটা কলম থাকিল? 6টাৰ পৰা দুটা বাদ দিয়াৰ লগে লগে 4টা। আমি বাদ দিয়া মানে কি? বিয়োগ কৰা, হয়নে নহয়? আমি বিয়োগ কৰি আছোঁ, হয়নে? আৰু এতিয়া 6টাৰ পৰা দুটা যোৱাৰ লগে লগে 6ৰ পৰা 2 বিয়োগ কৰিলোঁ, কিমানটা হ'ল? 4টা। ইয়াতে দেখিছানে? 4টা আছে, হয়নে? এতিয়া এই 4টাৰ পৰা আকৌ দুটা আমি বাদ দিম। দুটা বাদ দিলে কেইটা থাকিল? 2টা। আৰু এই দুটাৰ পৰা আমি কি কৰিম? আৰু দুটা বাদ দিম। কেইটা থাকিব? এটাও নাই। তাৰ মানে কিমানটা? 0টা, হয়নে? গতিকে আমি দুটাকৈ অৰ্থাৎ সমানে ভাগ কিমানটা পালোঁ? 1 2 3 4টা। গণিতত আমি এই গোটেই কাৰ্যখিনি অৰ্থাৎ ভাগ দিয়া বা ভাগ কৰা বা বাৰে বাৰে বিয়োগ কৰা, এই গোটেই কাৰ্যবোৰ হৰণৰ দ্বাৰা চুটিকৈ আমি প্ৰকাশ কৰিব পাৰোঁ। তোমালোকে ইয়াতে চোৱাচোন, এই যে চিনটো দিয়া আছে, এই চিনটো হৈছে হৰণ চিন। 8 হৰণ 2 সমান আমি কেইভাগ পাইছিলোঁ? 4 ভাগ পাইছিলোঁ ন? আমি কি লিখিম ইয়াতে? 4 লিখিম। আৰু এটা কথা মনত ৰাখিবা, যিটো ৰাশিক আমি হৰণ কৰিলোঁ, অৰ্থাৎ যিটো ৰাশিক বা যিটো সংখ্যাক আমি ভাগ কৰিলোঁ, যেনেকৈ কলম আমাৰ কিমানটা আছিল? 8টা কলম আছিল নহয়? গতিকে এই 8 সংখ্যাটো হ'ব কি হ'ব? ভাজ্য। আৰু যিহেৰে হৰণ কৰা হৈছে, তাৰমানে দুটাকৈ আমি ভাগ কৰিছিলোঁ নহয়, সেইটোৰে ইয়াতে হৰণ কৰা হৈছে, গতিকে যিহেৰে হৰণ কৰা হৈছে সেইটো হ'ব ভাজক। আৰু কেইভাগ পালোঁ? অৰ্থাৎ যিটো হৰণফল, এই যে কেইভাগ পালোঁ সেইটো হ'ব হৰণফল। যিটো হৰণফল পাম সেইটো হ'ব কি হ'ব? সেইটো ভাগফল। অৰ্থাৎ কেইভাগ পালোঁ? আমি 4 ভাগ পাইছিলোঁ, 4টো হ'ব ভাগফল। আৰু হৰণ বা ভাগ কৰাৰ পিছত ৰৈ যোৱাখিনি কি হ'ব? সেইখিনি হ'ব ভাগশেষ। আমি যে কলম 8টাক দুটাকৈ 4 ভাগ কৰিলোঁ, আৰু কিবা ৰৈ গৈছিল নেকি আমাৰ হাতত? 8টা কলমততো ৰৈ যোৱা নাই, সেইকাৰণে এই ক্ষেত্ৰত ভাগশেষ কিমান হ'ব? 0। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, তোমালোকে এতিয়া এই চৰাইকেইটালৈকে লক্ষ্য কৰাচোন। ইয়াতে আমাৰ 9টা চৰাই আছে। এতিয়া এই চৰাইবোৰ যদি দুটা দুটাকৈ যদি উৰি যায়, তেতিয়াহ'লে কেইটা ভাগত উৰি যাব চোৱাচোন? 4টা ভাগত উৰি গ'ল নহয়? আৰু চোৱাচোন, এটা চৰাই এই ডালটোত এটা চৰাই বহি আছে, তাৰমানে এটা চৰাই আমাৰ ৰৈ গ'ল, হয়নে? গতিকে এই ক্ষেত্ৰত ভাগশেষ কিমান হ'ব? ভাগশেষ হ'ব 1, হয়নে? আৰু কেইটা ভাগত উৰি গ'ল? 4টা ভাগত উৰি গ'ল নহয়? গতিকে ভাগফল কিমান হ'ব? 4। আৰু কেইটাকৈ উৰিছে? দুটাকৈ উৰিছে, হয়নে? সেইকাৰণে ভাজক হ'ব কিমান? 2। আৰু কিমানটা চৰাই আছিল? 9টা চৰাই আছিল, সেইকাৰণে ভাজ্য হ'ব 9। আজিলৈ এৰিলোঁ, ধন্যবাদ।